পাইছোতো এইবিলাক ভাল নালাগেতো আপুনি কি কথা কৈ আছে দাদা আপোনাৰ কলটো কিন্তু মই ৰেকৰ্ডিং কৰিছোঁ এতিয়া মই কেছ দিম কিন্তু মোক বহুতে ফোন কৰি আছে আপোনাৰ নম্বৰত মই এফআইআৰ দিম কিন্তু বেয়া নাপাব মোক পিছত হা কি কৈছে ইণ্টাৰভিউ কৰোঁ মই হয় মানে এটা টেলেণ্ট আছিল তুমি যদি এটা ইণ্টাৰভিউ ল'লা হয় ভাল আছিল কি টেলেণ্ট বা কেনেকুৱা মানে টেলেণ্টটো কেনেকুৱা এই পাতা টেলেণ্ট তুমি মানে কেনেকুৱা যেনেকে পাতবা দিয়া তেনেকে যিমান বাৰ পাতবা দিয়া সিমান বাৰ পাতব পাৰিম মানে এনেকুৱা টেলেণ্ট এটা আছে মোৰ হয় নেকি সেইটো হেল্ল' বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে খবৰ ভাল মোৰ খবৰো ভালে তো বন্ধুসকল আজি আমি প্ৰেংক কল কৰিম ভূষণ পাঠক আৰু বিকাশ চেত্ৰীক ভূষণ পাঠকক প্ৰেংক কল কৰিম যে মই এটা মোৰ অদ্ভুত টেলেণ্ট আছে সেই টেলেণ্টটো হ'ল মই পাতব পাৰোঁ ডগৰি যেনেকৈ পাতব দিয়ে সেনেকৈ পাতব পাৰোঁ আপুনি ইণ্টাৰভিউ ল'ব লাগে মোৰ আৰু বিকাশ চেত্ৰীক প্ৰেংক কল কৰিম বিকাশ আৰু কংকনৰ মাজত যি কণ্ট্ৰভাৰ্চি চলি আছে সেইটোৰ ওপৰত বিকাশক প্ৰেংক কল কৰিম যে এইবিলাক কি উলমুলো ইউটিউবত চলাই আছা তো বন্ধুসকল চাই থাকক শেষলৈকে কি হয় বহুত ইণ্টাৰেষ্টিং হ'ব ভিডিঅ'টো আশা কৰোঁ সম্পূৰ্ণ ভিডিঅ'টো চাই আৰু চেনেলটো যাতে ছাবস্ক্ৰাইব কৰে নমস্কাৰ আমাৰ এই মিষ্টাৰ চৌধুৰী ইউটিউব চেনেলটোৰ জৰিয়তে কাৰোৰে মনত অপমান বা আঘাত অনাৰ আমাৰ উদ্দেশ্য নহয় কেৱল মাত্ৰ ছ'চিয়েল এক্সপেৰিমেণ্ট আৰু ইণ্টাৰটেইনমেণ্টৰ বাবেহে ভিডিঅ'বোৰ বনোৱা হয় আৰু হাঁহি ধেমালিৰ মাজেৰে ছ'চিয়েল এক্সপেৰিমেণ্ট আৰু ইণ্টাৰটেইনমেণ্ট কৰা হয় অনুগ্ৰহ কৰি মনত পেলাব আৰু ল'লে ঘূৰাই দিব ধন্যবাদ তো ৰেডি বলক ফোনটো কৰি লওঁ ব্যস্ত হৈ আছে ব্যস্ত হেল্ল' হেল্ল' বাপু তুমি ফুকন নেকি কোনে কৈছে মই এটাৰ পৰা নাম্বাৰটো ল'লো মানে কি তুমি ইণ্টাৰভিউ লোৱা না কি কৈছে ইণ্টাৰভিউ কৰোঁ মই হয় মানে এটা টেলেণ্ট আছিল তুমি যদি এটা ইণ্টাৰভিউ ল'লা হয় ভাল আছিল কি টেলেণ্ট বা কেনেকুৱা মানে টেলেণ্টটো কেনেকুৱা এই পাতা টেলেণ্ট তুমি মানে কেনেকুৱা যেনেকে পাতবা দিয়া তেনেকে যিমান বাৰ পাতবা দিয়া সিমান বাৰ পাতব পাৰিম মানে এনেকুৱা টেলেণ্ট এটা আছে মোৰ হয় নেকি সেইটো যিমান জোৰত পাতব মানে যিমান জোৰত পাতব লাগে যিমান আস্তে পাতব লাগে যেইবাৰ পাতব লাগে যেতিয়া তুমি কয় এইটো মানে নেচাৰেল বস্তুটো কাৰো মানে ওলাও বুলি ওলাই নাই কিন্তু মোৰ এনেকুৱা তুমি মানে যিমান বাৰ পাতব দিয়া সিমান বাৰ পাতব পাৰোঁ আপুনি গিনিজ ৱৰ্ল্ড ৰেকৰ্ড সিহঁতৰ তাতে যাওক মোৰ তাতে ইণ্টাৰভিউ দি লাভ নাই গিনিজ ৱৰ্ল্ড ৰেকৰ্ড যি আছে তাত গ'লে ভাল হ'ব সিহঁতৰ ৱৰ্ল্ড ৰেকৰ্ড আপুনি কৰিব পাৰিব তাতে বাবু মই এইবিলাক ইমান নাজানো না তোমাৰ এটা ইণ্টাৰভিউ দিবলৈ ভাবছিলোঁ এটা তাৰ নাম্বাৰটো ল'লোঁ দিলে ভাল আছিল মানে মোৰ আৰু তুমি এবাৰ ল'লে ভাল আছিল তোমাৰো ভাল মোৰ অলপ ভাল হ'লো হয় এইবিলাক পপুলাৰ হ'লো হয় সেইকাৰণে নাই আপুনি গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত যাওক তাৰপিছত তাতে আহিব যাম বাৰু দিয়ক তুমি মেনেজ কৰি দিবা মই এইবিলাক নাজানো না সেইটোৰ কাৰণে নাই আপোনাৰ ওচৰত যি মানুহ আছে চিনাকি ন তেওঁলোকক সুধিলে গম পাই যাব তোমাৰ নাম্বাৰটো কিমান কষ্ট কৰি ল'লোঁ এটা 200 টকা এটা চাহ খাব দিছোঁ দিওঁতক তোমাৰ নাম্বাৰটো কিবা কৰি মেনেজ কৰি ল'লোঁ আৰু এনে নকৰবাহে মই সেইটো কথাই কৈছোঁ দিয়ক প্ৰেংক কল দে ফোনটো কাটি দিছে ফুকন দাই ফোনটো কাটি দিছে তো অভিয়াছলি গম পাব এনেকুৱা ফোন কৰিলে অভিয়াছলি প্ৰেংক কলেই হ'ব তো বন্ধুসকল এইবাৰ আমি প্ৰেংক কৰিম বিকাশ চেত্ৰীক তো বিকাশ চেত্ৰীক আমি প্ৰেংক কৰিম কংকন তালুকদাৰৰ লগত যি মানে এটা কণ্ট্ৰভাৰ্চি হৈছে সেই কণ্ট্ৰভাৰ্চিটোৰ ওপৰত এটা প্ৰেংক কৰিম তো বিকাশক অলপ দম চম দিম আৰু কি হৈ চাওঁ কেনেকুৱা ৰেক কৰে বিকাশে কি কয় গালিও দিব পাৰে ফোন ৰিচিভ কৰি চাম গোটেইখিনি চাই থাকক আৰু হেল্ল' বিকাশ নেকি হয় তোমালোকে এইবাৰ কি উল্লো কৰি আছে ইউটিউবত কিবা কণ্ট্ৰভাৰ্চি নে কি হয় কংকন কিবা কংকন উল্লো কাবাৰ এটা ইউটিউবটো খুলিব নোৱাৰা হৈছোঁ কি তোমালোকৰ আমি চাওঁ ভিডিঅ' চাওঁ কিবা চাওঁ তুমি কোন হয় মই এজন দৰ্শক হয় ছাবস্ক্ৰাইবাৰ মোৰ চেনেলত কিবা দেখা পাইছা নেকি তুমি তোমাৰ চেনেলটো কিন্তু তোমাকতো বহুত তাৰ ভিতৰত দেখা পাইছো না এইবিলাক উল্লো ভাল নালাগে মোক দেখা পাইছে মই কি কৰিব লাগে আপুনি এনেকুৱা ফাল্টু এটা হেৰি কথা ফোন নকৰিব দাদা আপুনি মোৰ চেনেলত কিবা দেখা পাইছে নেকি নাই তোমাৰ চেনেল দেখা তোমাক বহুত বেলেগ ভিডিঅ'ত দেখা পাইছোতো এইবিলাক ভাল নালাগেতো আপুনি কি কথা কৈ আছে দাদা আপোনাৰ কলটো কিন্তু মই ৰেকৰ্ডিং কৰিছোঁ এতিয়া মই কেছ দিম কিন্তু মোক বহুতে ফোন কৰি আছে আপোনাৰ নম্বৰত মই এফআইআৰ দিম কিন্তু বেয়া নাপাব মোক পিছত হা
না আমি কি কৈছোঁ তোমাক বেয়া পোৱা নাই চা আমি এইবিলাক ভাল নালাগে তোমাৰ ভিডিঅ' চাব লাগে আপুনি কিবা মোক কিয় কৈ আছে দাদা আপুনি মোৰ চেনেলত কিবা দেখা পাইছে নেকি আপুনি আপুনি কি কথা কৈ আছে আপুনি মোক ফোন কৰি কি কৈছে আপুনি মোৰ চেনেলত কিবা ভিডিঅ' দেখা পাইছে নেকি এতিয়ালৈকে তোমাৰ চেনেলত দেখা কোনোবাই পাইছোঁ কিবা তোমাক কৈছে মানে তাক কি কওক। হৈছে বেলেগৰ চেনেলত তোমাক দেখা পাইছোঁ এইটোৰ কাৰণে কৈছোঁ বেলেগৰ চেনেলত তোমাক দেখা পাইছোঁ মোক দেখা পাইছে আপুনি মোক ফোন কৰি কিয় কৈছে আপুনি এইটো কি কথা কৈ আছে বেলেগ চেনেলত মোক দেখা পাইছে আপুনি ফোন কৰি কৈছে কথাটো ভাই বিকাশ ভাই হেল্ল' ভাই বেয়া নাপাবা এইটো এটা প্ৰেংক কল কৰি আছোঁ তুমি অলপ বেছি গম পাওঁ মই প্ৰেংক কল বুলি গম পাওঁ সেইকাৰণে মই প্ৰেংক কৰিছোঁ না জীৱনটো বুকু বৰ্তমান কপি আছে ভয় লাগে সেইকাৰণে মই গম পাওঁ নাই প্ৰেংক কল বুলি সেইকাৰণে মই চাই দিম বুলি কৈছোঁ না মই তোমাক ক'ত প্ৰেংক কৰিব গৈছোঁ মোক আৰু তুমি প্ৰেংক কৰিলা দেখোন একো নাই সেইবিলাক সেইকাৰণে মই ভয় দিছোঁ না বিশ্বাস মই গম পাওঁ না তো বন্ধুসকল বিকাশৰ ৰিয়েকশ্যনটো দেখা পালে তো মোৰ নিজৰে ভয় লাগি গৈছিল সঁচা বুলি ভাবি পিছত গম পালোঁ বিকাশে মোকে উল্টা কৰি প্ৰেংক কৰিছে মই বিকাশক প্ৰেংক কৰা নহ'ল মোকে উল্টা কৰি প্ৰেংক কৰিছে তো যিকি নহওক বন্ধুসকল ভিডিঅ'টো চাই কেনে লাগিল যদি ভাল লাগছে এটা লাইক এটা শ্বেয়াৰ আৰু আপোনালোকে ভিডিঅ'টো চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে তো চেনেলটো ছাবস্ক্ৰাইব কৰিব ধুনীয়া ল'ৰাটোৰ কিনো